মৰমৰ ভিউৱাৰসকল ৰিম্পি ৱৰ্ল্ডৰ নতুন মিনি ব্লগ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মাক এফালে টাটাকৈ আন দিনাৰ দৰে কলেজলৈ বুলি আহিলোঁ। কলেজ আহি পাই গ'লোঁ, সেইফালে কমৰ ৰুমত বহি ল'লোঁ। বাহঁতৰ সকলোবিলাক অহা নাছিল কাৰণে নাটক উপভোগ কৰিবলৈ গ'লোঁ। তেনেতে আহিলে সৃষ্টি বা আৰু হিলাৰী, এইফালে দেখিছে নহয়। সকলোবিলাক কাৰ্যসূচী সুকলমে হৈ যোৱাৰ পাছতে আহিলোঁ আমি কমপ্লেক্সলৈ বুলি। এয়া কমপ্লেক্সত হিলাৰীয়ে ল'লে এযোৰ চেণ্ডেল লৈ হিলাৰীৰ মুখত হাঁহি কি চাব। তাৰ পৰা আহিলোঁ ষ্টাইললৈ বুলি। এইফালে ষ্টাইলত হিলাৰীয়ে চালে কুৰ্তি, তাৰ পৰা চুৱেটাৰ কিবা কিবি আৰু তাৰ পৰা ক'লে তাই পানী বটল এটা চাওঁগৈ বুলি। পানী বটলৰ কাষতে ধুনীয়াকৈ সজাই থোৱা আছিল টিফিন কেইটা মই চালোঁ। আৰু তাৰ পৰা আচলতে ইমান ধুনীয়া ধুনীয়া কিউট চুৱেটাৰবিলাক অকণমানি ল'ৰা ছোৱালীৰ সেইবিলাক চালোঁ। তাৰ পৰা আহিলোঁ মুঠি খাৰু ল'বলৈ বুলি। এইফালে মুঠি খাৰু ল'লোঁ। হাতত পিছে পইচা নাছিলে, সেইকাৰণে বায়ে পইচাটো জিপে কৰি দিলে। তাৰ পৰা ইমান ভোক লাগিলে, সেইকাৰণে তাই মই গ'লোঁ চাওমিন খাবলৈ বুলি। চাওমিন খোৱাৰ পাছতে নিকিতা বাক লগ পালোঁ, অৰ্থাৎ জেনেৰেল ছেক্ৰেটাৰী বাৰ লগত ফুচকা খালোঁ।